আজি আমি গৈ আছোঁ এটা স্পেচিয়েল ভিডিঅ' বনাবলৈ। ভিডিঅ'টো মাজুলীৰ ওপৰত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া হয়তো ভাল লাগিব ভিডিঅ'টো। মাস্কখন লগোৱা আছে কাৰণ গম পাইছে কৰোণা আহি আছে। আপোনালোকেও এখন মাস্ক কিনি লওক, মাস্ক লগাওক। কৰোণা কিমান বিয়পি পৰিছে হয়তো জানেই। চাইনাৰ পৰা এতিয়া ভাৰততো ইয়াৰ বহুত বেছি প্ৰভাৱ পৰিছে। চ' মাস্কখন লগাওক আপোনালোকেও, মই সেইকাৰণে লগাই আছোঁ। ব'লক ভিডিঅ'টো কি আছে চাওঁ। মই এতিয়া পালোহি মাজুলী আইলেণ্ড হামিংবাৰ্ড স্কুল, এষ্টাব্লিছ 2017। এইখন আছে কোলামৰা ভিলেজ বুলি কয়। এখন কোলামৰা ভিলেজ, মাজুলী ডিষ্ট্ৰিক্টৰ কোলামৰা ভিলেজ। ব'লকচোন ইয়াৰ ভিতৰত কি আছে চাওঁ। হয়, মই এতিয়া পালোহি মাজুলী আইলেণ্ড হামিংবাৰ্ড স্কুল। ইয়াত এতিয়া আমি লগ পালোঁ ইয়াৰে কৰ্মচাৰী। আহকচোন তেখেতৰ লগত কথা পাতোঁ। হয় দাদা, ক'ব এই হামিংবাৰ্ড স্কুল কেতিয়া স্থাপিত আৰু ইয়াত কি কি সুবিধা আছে, কেনেকুৱা কি ধৰণৰ সুবিধা আছে অলপ জনাব নেকি? এইটো আচলতে আমাৰ স্কুলখন স্থাপিত হৈছিলে 2017। এতিয়া 3 বছৰ গান হ'ল, এটা 4 বছৰ ৰানিং হৈছে। একচুৱেলি এটা আমাৰ অতি ভিতৰুৱা অঞ্চল হয়। গাঁওখনৰ নাম কোলামৰা বুলি কয়। আৰু ইয়াতে আগতে বাট পদূলি বুলিবলৈ একো নাছিলে। এতিয়াও বৰ্তমান নতুনকৈ এটা ৰাস্তাটো বনি আছে, কিন্তু আগতে এইটো গোটেইটোৱে হাবি আছিলে আৰু ৰাস্তা বুলিবলৈ নাই। কিন্তু স্কুলখন যেতিয়া আহিলে, সেই স্কুলখন অহাৰ পৰা সকলো দিশৰ পৰা তাৰমানে পৰিৱৰ্তন এটা আহিছে। এটা ৰাস্তা এটা নতুনকৈ আহিছে আৰু বিশেষ এই এৰিয়াৰ যিটো পিছপৰা মিচিং জনগোষ্ঠী এৰিয়াৰ যিটো দুখীয়া, যিবিলাকৰ তাৰমানে কিছুমানৰ মা দেউতা নাই, কিছুমানৰ দেউতা নাই, এনেকৈ কিছুমানে একদম দুখীয়া, যিবিলাকে পঢ়াব নোৱাৰিছিলে, সুবিধা নাই। যাৰ পইচা আছিল যদিও অলপ আছিলে, তেওঁ এটা সুবিধা নাছিল যে এটা ভাল স্কুলত পঢ়াব পাৰিম। কিন্তু সেই স্কুলখন যেতিয়া 2017 আহি গ'ল, এনেকুৱা এটা আহিছে যে আমাৰ ইয়াত তাৰমানে ক'ব নোৱাৰাকৈ কিছু পৰিৱৰ্তন এটা ইক্কাৰ এটা দিশটো, বিশেষকৈ ইক্কাৰ, সেই ওপৰত অলপমান আমাৰ পৰিৱৰ্তনটো আহিছে। কাৰণ আপুনি চাওক যে আমি এতিয়া ইয়াৰ পৰা গড়মূৰ 10 কিলোমিটাৰ, ইয়াত মেডিকেল বা ভাল এটা শিক্ষা অনুষ্ঠান বুলিবলৈ নাই। মাত্ৰ এটা আছে যদিও আমাৰ ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ ডিষ্টেঞ্চত এনেকৈ গভমেণ্ট স্কুল আছে। কিন্তু আজিকালি গভমেণ্ট স্কুলবিলাক চালে বৰ সুবিধাবিলাক নাই। কিন্তু ইয়াতে এটা ল'ৰা ছোৱালীবিলাক বহুত ধৰণৰ এটা সুবিধা পাইছে। অকল শিক্ষাটোৱে নহয়, ইয়াত এটা এক্টিভিটিৰ ওপৰত যিটো শিক্ষা, যিটো তাৰমানে আধুনিক যিটো ডিজিটেল শিক্ষা বুলি কয়, সেইটো সুবিধা পাইছে। বিশেষ ইয়াতে আমাৰ ইংৰাজী মাধ্যম বুলি ক'ব পাৰি, ইংৰাজীটো বেছি চলে আৰু ক্লাছ 1ৰ পৰা আছামিছ এণ্ড হিন্দীটো ইয়াত হয়। আৰু ভাল হৈছে শিক্ষাটো। ইয়াৰ যিটো ফাউণ্ডাৰ, যিটো প্ৰিন্সিপাল বিপিন ধানে, আৰু আমাৰ এটা স্কুলটোৱে নহয়, ইয়াৰ লগতে আমি আৰু এটা হেৰি কৰিলোঁ NGO, যিটো আয়াং ট্ৰাষ্ট। আয়াং মানে হ'ল মৰম, এটা মিচিঙৰ নাম। এটা স্কুলটো গঢ়াৰ লগে লগে একেলগে তাৰমানে আয়াং ট্ৰাষ্টখনো আমি মাজুলীতে প্ৰথম এইটো ট্ৰাষ্ট হয়। সেই ট্ৰাষ্টৰ দ্বাৰা আমি এডুকেশ্যন, লাইভলিহুড এণ্ড হেল্থ, এই তিনিটাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। বিশেষ আমি এতিয়া 2017 পৰা আমি এডুকেশ্যন আৰম্ভ কৰিলোঁ, তাৰ পাছত হেল্থটো আমি আৰম্ভ কৰিলোঁ, হেল্থৰ পৰা আমি এটা লাইভলিহুড। হয়, আপোনালোকক হয়তো জনাই সুখী হ'ম, বিপিন থানে, যিজন এজন প্ৰাক্তন IIT ষ্টুডেণ্ট, প্ৰাক্তন IIT ছাত্ৰ হয় তেখেতে ছিংগাপুৰত চাকৰি এৰি পেলাই মাজুলী এখন ভিতৰুৱা গাঁও, অতি পিছপৰা গাঁৱত আহি এনেকুৱা এখন স্কুল প্ৰতিষ্ঠা কৰিছে, য'ত ইয়াত তেওঁ সংস্থাপন কৰিছে বহুতো মাক দেউতাক নথকা ল'ৰা ছোৱালী। আৰু ইয়াত হয়তো আপোনালোকে দেখিছে এইবোৰ, ইয়াত আছে হোষ্টেল।
হয় তাৰমানে মই এতিয়া ক'ব বিচাৰিছোঁ এইটো এটা প্ৰথম আমাৰ এতিয়া কি আছিলে প্ৰথম অৱস্থা আমাৰ ফেচিলিটি নাই সেই তলতে আমি হোষ্টেলটো বনাইছিলোঁ এতিয়া আপোনালোকে দেখিছে নহয় এই চাঙৰ তলতে আমি হোষ্টেলটো বনাইছিলোঁ কিন্তু লাহে লাহে আমি অলপ ল'ৰা ছোৱালী ওপৰলৈ চিফ্ট কৰিছোঁ এটা চাংঘৰ ওপৰলৈ যিহেতু আমি চাংঘৰটো এইকাৰণে বনাব লগা হৈছে তাৰমানে এইটো এটা ফ্লাড এফেক্টেড এৰিয়া এইফালে বাৰিষা এৰিয়াত প্ৰায় 5 ফুট 6 ফুট ওপৰত পানী আহে প্ৰতি বছৰে তাৰ কাৰণে আমি চাংঘৰটো এটা 7 ফুট ওপৰতে আমি চাংঘৰটো বনাই পেলাই তাতেই টকা মেলা এটা ব্যৱস্থা কৰিছোঁ ইয়াতে দুটা পাৰ্টিশ্যন কৰা আছে এটা গাৰ্লছ এণ্ড বইজ ছেপাৰেট এটা হোষ্টেল আমি ৰাখিছোঁ আৰু এইবিলাক যিমান আমাৰ ঘূৰণীয়া ক্লাছৰুমবিলাক আপুনি দেখিছে গোটেইটো আমাৰ গোল গোল চাৰিওফালে এয়া হোষ্টেল ক্লাছৰুম ধুনীয়াকৈ এইবোৰ ঘূৰণীয়াকৈ ক্লাছৰুম বনোৱা হৈছে ঘূৰণীয়াকৈ ক্লাছৰুম এইটো কাৰণে বনোৱা হৈছে যে ইয়াত টিচাৰজন মাজত বহি চাৰিওফালে বুজাব পাৰে কাৰণ ষ্টুডেণ্ট সৰু সৰু ল'ৰা ছোৱালীবোৰতো এনেও অন্যমনস্ক জানে আপোনালোকে সেইকাৰণে যাতে টিচাৰজন মাজত বহি শিক্ষকজন মাজত বহি তেওঁলোকক ধুনীয়াকৈ বুজাব পাৰে ধুনীয়াকৈ শিকাব পাৰে চাৰিওফালে মন দি বুজাব পাৰে তাৰ কাৰণে এইবোৰ ঘূৰণীয়া ক্লাছৰুম ঘূৰণীয়াকৈ বনোৱা হৈছে যাতে চাৰিওফালে মন দিব পাৰে মই এতিয়া সোমালোঁ ইয়াৰ ক্লাছৰুমত ইয়াৰ ক্লাছৰুমবোৰ হয়তো দেখিছে চাৰিওফালে টেবুল আছে সৰু সৰু টেবুল ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবোৰে বহিবলৈ সুবিধা আছে আৰু এইফালে এয়া ব্লেকবৰ্ড ইয়াত মাজতে সৰহখিনি ঠাই ৰখা হৈছে ইয়াত মাজতে সৰহখিনি ঠাই এইটো কাৰণে ৰখা হৈছে যে ইয়াত ধুনীয়াকৈ শিক্ষকজনে চাৰিওফালে ল'ৰা ছোৱালীখিনিক বুজাব পাৰে দেখুৱাব পাৰে ধুনীয়াকৈ চাৰিওফালে মন দিব পাৰে ইয়াত অকল ক্লাছৰুমৰ সুবিধা আছে যে তেনেকুৱা নহয় ইয়াত আছে কম্পিউটাৰ লেব লাইব্ৰেৰী ইয়াত চাওঁ ব'লক কম্পিউটাৰ আৰু লাইব্ৰেৰী মই এতিয়া ইয়াত লগ পালোঁ প্ৰধান অধ্যক্ষক এই স্কুলখনৰ প্ৰধান অধ্যক্ষক হামিংবাৰ্ড স্কুলৰ প্ৰধান অধ্যক্ষ আহকচোন এখেতৰ লগত পাতোঁ আৰু এই স্কুলৰ বিষয়ে জানো হামিংবাৰ্ড स्कूलर বিষয়ে জানো হয় सर नमस्कार थोड़ा आपका बारे में बताइए तो मोर नाम विपिन धान है मोर घर আছে पुणे तो ইয়াত আহি পিনি 4 বছৰ হ'ল আগতে মই ইয়াত মানে ভলেণ্টিয়াৰিং কাৰণে আহিছোঁ জেংৰাইমুখতে একটা স্কুলত আহিছোঁ তাৰপিছত একটা মানে তাতে একটা কলিগ মোৰ এইটো গাঁৱত আনিছে এইটো 3 বছৰ আগতে এইটো গাঁৱৰ মানে একদম প্ৰব্লেম বহুত আছিলে এইটো সব ইয়াত যিমান গাঁও আছে এইটো সব ৰিকুৱেষ্ট কৰিছে কি ইয়াত কিবা কৰিব লাগে তেতিয়া মানে মই ক'লোঁ মই কিবা কৰিম তেতিয়া আমি স্কুল ষ্টাৰ্ট কৰিবলৈ মানে ইচ্ছা হৈছে আৰু তাত আমাৰ মানে মোৰ লগতে এক দোকান আছিলে আগতে এইটো সবজন ক'লে কি হা আমি একো আপোনাৰ লাগে বছ আমি সব মিলি পিনি এইটো কৰি দিম তেতিয়া সবতো কোন মানুহ বাম্বু দিছে কোন মানুহ লকড়ি দিয়া হে সব মিলি পিনি আৰু নিজৰ কাম কৰিবলৈ আহিছে আৰু স্কুল বনাইছে এতিয়া আগতে 70 মান ল'ৰা ছোৱালী আছিলে এতিয়া 260 আছে 3 বছৰ হৈছে মাজুলীত যে আহিছিলে আপুনি প্ৰথম সাৰ্ভে কৰিব আহিছিল নে কিবা প্ৰজেক্ট কি কেনেকুৱা কি কামত আহিছিলে প্ৰথম আহোতে এনেকৈ মোৰ টিচাৰ ট্ৰেইনিং কাৰণে মানে আহিছোঁ মই ছিংগাপুৰত আছিলোঁ আগতে মানে তাত চাকৰি কৰি মোৰ মানে ভাল নালাগে সেইটো কাৰণে मैं सब कुछ छोड़ के मैं सोचा कि इधर मैं कहीं पे ढूंढ रहा था कहाँ जाऊँ त्याते मोर माने तो মাজুলীত একটা বন্ধু আছিলে আগতে এইটো বি একটা স্কুলত কিবা কৰি আছিলে এইটো লগত মোৰ মানে বাত करते करते এইটো ক'লে কি এইটো স্কুলত মানে লাগে হোৱাই লাগে মানে আগতে তো জেংৰাইমুখৰ যে স্কুল আছে তাত
তেতিয়া মই কৈছোঁ মই আহিম 1 বছৰ কাৰণে। এতিয়া 1 বছৰ কাৰণে মই এইটো সহায় কৰিবলৈ আহিছোঁ আৰু একো নাই। হয়, মই ছ'চিয়েল মিডিয়াত পাইছোঁ আপুনি প্ৰাক্তন ex-IIT ষ্টুডেণ্ট হয় আৰু আপুনি চাকৰি সূত্ৰে ছিংগাপুৰত চাকৰি সূত্ৰে আছিলে, বহুত দিন আছিলে। তাৰ বিষয়ে অলপ ক'ব নেকি? একো নাই, তাত মানে মোৰ IIT खड़गपुर পৰা मैं ओशन इंजीनियरिंग एंड नेवल आर्किटेक्चर में BTech MTech किया। फिर सिंगापुर में एज अ रिसर्च इंजीनियर करके एक कंपनी में था, वहाँ पे 3 साल काम किया। बहुत ही अच्छा जगह है, पर মানে তাতে এনেকৈ কি মোৰ মন তাত নাই। মই আগৰ পৰাই এইটো মন আছিলে কি মই কিবা এডুকেশ্যন ছেক্টৰত কিবা কৰিম। এতিয়া মই ডিচিজন লৈছোঁ কি এইটো মই চাকৰি হেৰি দিব লাগে আৰু কিবা এডুকেশ্যনত কিবা কৰিম। क्या आप वो सिंगापुर का जो जॉब है उससे सुखी नहीं था क्या? এইটো কৈছোঁ কি মানে তাত টকা भी আছে, सब আছে, ভাল जगह আছে, पर मैंने जब रात में सो निकले जाता है तो सेटिस्फैक्शन नहीं था। एजुकेशन में कुछ पब्लिक के लिए कुछ करने के लिए कुछ हमेशा मन था। ठीक है, आपको यहाँ कैसा लग रहा है? यहाँ का परिवेश, यहाँ का सीन, यहाँ का नेचुरल व्यू कैसा है? और यहाँ का जो छोटे छोटे बच्चे हैं यहाँ में आपको कैसा लगता है? तो बहुत अच्छा लगता है, इसलिए मैं इधर हूँ। और बहुत प्यार है ये जगह में। आसामीज़ लोग हो या मिसिंग लोग हो, जो भी सब मिल के बहुत प्यार दिया है हम लोग को। कभी ऐसे प्रॉब्लम ऐसे कुछ हुआ नहीं। तो ये प्यार की वजह से इधर है। बच्चा लोग से हो, उनके पेरेंट्स से हो, गांव से हो, सब जगह से प्यार ही मिला है और कुछ नहीं। इसलिए हम लोग ने जो NGO भी खोला है उसका भी नाम आयांग है, जो कि मिसिंग में मोरम होता है, অসমীয়াত मोरम। অসমীয়া ক'বলৈ আৰু বুজিবলৈ কিবা প্ৰব্লেম হয় নেকি? নাই, হিন্দী মানে হিন্দী নিচিনা আছে, মিচিং ক'বলৈ বহুত টান আছে, पर অসমীয়া ইমান টান নাই। অসমীয়া হিন্দী নিচিনা একদম। মিচিং ক'ব পাৰেনে? অকণমান মানে मैं समझ जाता हूँ, पर ক'বলৈ মানে টান। फ्यूचर में आपका क्या क्या यहाँ पे मतलब क्या क्या और प्लान है? এতিয়া আমি স্কুল বনাই আছোঁ। আমাৰ এইটো প্লেন আছে এতিয়া স্কুল মডেল স্কুল বনাবৰ কাৰণে। আৰু এতিয়া আমি NGO বি অ'পন কৰিছোঁ আয়াং নামৰ। আৰু আমাৰ এইটো আছে আৰু বেলেগ প্ৰাইভেট স্কুল অ'পন কৰিবলৈ আমাৰ ইচ্ছা নাই, पर যি আমাৰ গভৰ্ণমেণ্ট স্কুল আছে এইটো গভৰ্ণমেণ্ট স্কুল ইম্প্ৰুভ কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। এতিয়া অকণমান 25 স্কুলত গভৰ্ণমেণ্ট স্কুলত আমি কাম চালু কিয়া है। এইটো ইচ্ছা আছে তো আমি কিমান মজুলি আমি কিমান एजुकेशन सेक्टर में किमान आगे लेके जा सकता है। बस प्राइवेट स्कूल नहीं, गवर्नमेंट स्कूल भी। यही हम लोग का आगे का प्लान है। ইয়াত আপোনাৰ কিমানৰ পৰা কিমান ক্লাছলৈকে আছে? এতিয়া LKG পৰা ক্লাছ 6 तक है, লাহে লাহে आगे जाएगा। আৰু কিবা হায়াৰ কিবা খুলিম বুলি ভাবিছা নেকি? नहीं, क्लास 10 तक जाएगा। आगे 11-12 भी हो सकता है, अभी सोचा नहीं है इतना। क्लास 10 तक जाएगा। पर ইয়াত আৰু কিমান ষ্টুডেণ্ট আছে? এতিয়া 260 ষ্টুডেণ্টছ। ইয়াত আপোনাৰ কিমান টিচাৰ? 22 টিচাৰ্ছ আছে এতিয়া। पर বাহিৰৰ পৰাতো আহি থাকে টিচাৰ্ছ, पर ज़्यादातर लोकल है। আমি ট্ৰেইনিং দিওঁ টিচাৰৰ, 3 বছৰ এতিয়া হৈছে ট্ৰেইনিং দি, ভাল টিচাৰ হৈছে। লোকেল পৰা আছে, বাহিৰৰ পৰা আহিছে এনেকৈ। হয়, ইয়াত কি আপোনাৰ বিষয়ৰ ওপৰত কি ছাবজেক্টৰ ওপৰত বুজোৱা হয়, শিকোৱা হয়? যে নৰ্মেল যে ছাবজেক্ট থাকে এইটোতো থাকে, ছায়েন্স মেথছ। তাৰ ওপৰত লেংগুৱেজত আমি ইংলিছ মিডিয়াম আছে এইটো, তাৰ লগত আমি আছামিজ, হিন্দী, মিচিং চব লেংগুৱেজ শিকাওঁ। লগতে আমি বাম্বু উইভিং, এগ্ৰিকালচাৰ, এনেকৈ বি লাইফ স্কিল যি কৈছে সেইটো বি শিকাই থাকোঁ। লাইব্ৰেৰী, আৰু ইয়াত দেখিলোঁ মই এটা লাইব্ৰেৰী আৰু এটা কম্পিউটাৰ লেব আছে। ইয়াত আপোনাৰ লাইব্ৰেৰীত ষ্টুডেণ্টবোৰে পঢ়েনে? আৰু আপোনাৰ কম্পিউটাৰ কেনেকৈ শিকোৱা হয় সিহঁতক? কম্পিউটাৰ চেণ্টাৰ অ'পন ইমান দিন নাই হোৱা, মানে এতিয়া অ'পন হৈছে। এইটো ষ্টুডেণ্টৰ শিকাই আছোঁ কম্পিউটাৰ কেনেকৈ চলাব লাগে। তাৰপিছত লাইব্ৰেৰী ষ্টুডেণ্ট ইউজ কৰি থাকে, লাইব্ৰেৰী কিতাপ লৈ ঘৰত গৈ পিনি পঢ়ে। লাইব্ৰেৰী পিৰিয়ড আছে, লাইব্ৰেৰী পিৰিয়ড গৈ পিনি তাত পঢ়ি থাকে।
আমাৰ মানে ৰিডিঙৰ কিমান ইণ্টাৰেষ্ট ডেভেলপ কৰিব পাৰোঁ এইটোৰ ওপৰত আমি গুৰুত্ব দিওঁ फोकस हम लोग का है रीडिंग कैसे इम्प्रूव करना है बच्चों में तो उसके लिए लाइब्रेरी बहुत इम्पोर्टेंट है ইয়াত আপোনাৰ হোষ্টেলৰ সুবিধা কিমানটা হোষ্টেল আছে কেনেকুৱা কি সুবিধা আছে हॉस्टल में अभी 70 बच्चा है 70 से अराउंड उसमें वही 35 लड़का लड़की है सब मतलब थोड़ा सा जो नहीं दे सकते और यहाँ से दूर में जो गांव है वहाँ से वो रहते हैं लोग बच्चे यहाँ पे हॉस्टल में वो फ्री ऑफ कॉस्ट है ऐसे पैसे का नहीं है पर कुछ अपने साइड से वो लोग के साइड से भी कंट्रीब्यूट करना पड़ता है महीने में 3-4 बार स्कूल में आके कुछ काम स्कूल में थोड़ा सा काम करना पड़ता है या चावल ऐसे अपने साइड से वो लोग कंट्रीब्यूट करता है बाकी ज़्यादातर फ्री है বিপিনজি আপোনাক আৰু এটা কথা সুধোঁ ইয়াত আপোনাৰ গভৰ্ণমেণ্টৰ পৰা কিবা ফাণ্ড পাইছে নেকি नहीं गवर्नमेंट पूरा फंड नहीं मिला है पर এইটো जमीन तो गवर्नमेंटर जमीन आছিলে এইটো अलॉटमेंट কৰিছে गवर्नमेंट এইটো কাৰণে ধন্যবাদ আমি জনাইছোঁ গवर्नमेंटर বাকি আৰু বেলেগ মানে প্ৰাইভেট স্কুল আছে এইটো কাৰণে ইমান সহায় কৰিব নোৱাৰে पर আমাৰ থাকে লগতে এতিয়া পঞ্চায়ত পৰা দিবলৈ আছে ফিল্ড ডেভেলপমেণ্ট আমাৰ MSc পৰা আমি পাইছোঁ মিচিং অটোনমাছ কাউন্সিল পৰা একটা টয়লেট তাত বনি আছে একটা এইটো সাইডত ফিল্ড ডেভেলপমেণ্ট কৰি আছে এইটো হয় কৰি থাকে গভৰ্নমেণ্ট লগত ভাল আছে এইটো আহি থাকে আমাৰ মোটিভেট কৰিবলৈ ইয়াত আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনোবা বিষয়া অফিচাৰ কোনোবা আহেনে আহি থাকে DC ছাৰ আহিছে ADC এইটো আহি থাকে চব আহি থাকে ইয়াতে কাৰণ ভাল লাগে চবৰ ল'ৰা ছোৱালী মানে আমাৰ অন্য স্কুল নিচিনা নাই এইটো বহুত ফ্ৰী আছে ইয়াত কিবা বহুত আমি ফ্ৰীডম দিওঁ ইয়াত পানিছমেণ্ট একো নাই এইটো নাই সেইটো কাৰণে এইটো আহি পিনি কথা পাতিবলৈ বহুত ভাল লাগে ল'ৰা ছোৱালীৰ লগত ইয়াত আপোনাৰ প্ৰতিটো ক্লাছত কিমানমান ছাত্ৰ ছাত্ৰী থাকে মানে আমি এইটো আগত আমাৰ বহুত এডমিশ্যন হৈছে তেতিয়া আমি মানে এইটো बनाइছো कि हमें हमारा डांगोर स्कूल ना लगे एक तो क्वालिटी स्कूल चाहिए इसलिए हम लोग ने डिसाइड किया कि एक क्लास में हम लोग 25 बच्चा रखेंगे उससे ऊपर हम लोग नहीं लेते 25 बच्चा रहता है মাজুলীত আপোনাৰ বিহুটো দেখিছে বিহুটো আপুনি দেখিছে আপোনাৰ বিহু বিষয়ে কি ক'ব কেনেকুৱা লাগে আপোনাৰ ইয়াত বিহু আলি আই লৃগাং ইয়াততো মাজুলীখন এখন আপোনাৰ মিচিং জনজাতিৰ আপোনাৰ ঠাই বুলি ক'ব পাৰি মিচিং জনজাতিৰ লোক বহুত আছে ইয়াত আপোনাৰ ইয়াত কেনেকুৱা লাগে আলি আই লৃগাং আৰু বিহুত কেনেকুৱা লাগে আপোনাৰ তাৰ বিষয়ে অলপ জনাব बहुत ভাল লাগে বিহু নাচিবলৈ বি আৰু সব তো বহুত ভাল লাগে আলি আই লৃগাং ইয়াতে তো আলি আই লৃগাংৰে আছিলে ঘৰ যে কৈছে মৰুং ঘৰ তাতে আমি নাচিছোঁ পুৰা স্কুলতে মনাইছোঁ আলি আই লৃগাং বিহু भी আমি স্কুলতে पातो माने जे तुम लोग घर घर पे जाके जो नाचता है हम लोग पूरा पिछले साल हर एक के घर पे जाके नाचा और ये आशीर्वाद जो देता है जो बहुत अच्छा लगता है यहाँ पे रह के नया कल्चर को और इतना रिच कल्चर है यहाँ का वो देख के बहुत अच्छा लगता है हमारे जगह पे ये सब खो दिया है हम लोग ने महाराष्ट्र में ऐसा लगता है मुझे फिर भी है बहुत सारा पर यहाँ पे जितना है म्यूज़िक इंस्ट्रूमेंट्स के साथ हो डांस के साथ हो वो देख के सुन के बहुत अच्छा लगता है ঠিক है আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ বহুত বহুত ধন্যবাদ আপুনি আগবাঢ়ি যাওক তাৰে আশা কৰিলোঁ आपका चैनल भी अच्छे से आप चलाओ मेरे को बहुत अच्छा लगता है कि आपके जैसे यूथ जो है कुछ ना कुछ करने का चाह है तो आपका चैनल को भी मैं सपोर्ट करने के लिए लोगों को बोलता हूँ और आगे आपका चैनल भी आगे ऐसे ही जाता जाए ऐसे ही करके थैंक यू ভেৰি মাছ আপোনালোকে হয়তো দেখিলে এওঁ হ'ল বিপিন চানে এওঁ ঘৰ মহাৰাষ্ট্ৰত তেওঁ মহাৰাষ্ট্ৰৰ পৰা আহি ইয়াত এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে স্কুল খুলিছে তেওঁ চৰকাৰৰ ফালৰ পৰা একো বিশেষ সুবিধা পোৱা নাই কিন্তু তেওঁ কৈছে যে এই মাটিখিনি চৰকাৰৰ হয় তেখেত আগতে এজন প্ৰাক্তন IITৰ ষ্টুডেণ্ট আছিলে IITৰ ছাত্ৰ হৈও তেখেতৰ এটা ইমান ভাল মন আছিলে তেওঁ ছিংগাপুৰত চাকৰি পাইছিলে কিন্তু তেওঁ চাকৰিত সুখী নাছিলে যাৰ বাবে তেখেত আহি ইয়াত এনেকুৱা এখন স্কুল খুলিবলৈ সক্ষম হৈছে তেখেতৰ মনটোক হয়তো আপোনালোকে ধৰিব পাৰিছে কিমান এটা ডাঙৰ মন কিমান এটা ভাল মন
আপোনালোকে হয়তো বুজি পাইছে তেখেতৰ কিমান ভাল মন। আপোনালোকে ইয়াৰ চাৰিওফালে পৰিৱেশটো হয়তো দেখিছে, কিমান ধুনীয়া পৰিৱেশ, এটা একদম শান্ত প্ৰকৃতি এটা, কিমান ভাল। চাৰিওফালে সৰু সৰু ল'ৰা ছোৱালী ইয়াত খেলি আছে, চাৰিওফালে মাত্ৰ আনন্দই আনন্দ।